Hi guys, আনন্দ মিনি ব্লগলৈ স্বাগতম জনাইছো। এয়া হৰুবাই ৰেডি হৈ ওলাল মই তাইক মেকআপ কৰি দিছিলো। মৰম লগা হৈছিল, ধুনিয়া লগা হৈছিল তাই। আৰু এইফালে মই ৰেডি হলো, মই পিংক কালাৰৰ মেখেলা চাদৰ পিন্ধিছিলো। কেনেকুৱা লগা হৈছে কমেন্ট কৰি জনাবচোন। আৰু এইফালে গোটেইখিনি ৰেডি হ'ল, এইফালে বনাই আছে চাহ আৰু পকৰি পেলাই ৰন্ধা বঢ়া কৰি আছে পিছফালে। আৰু এইফালে আহি পালে দৰা ঘৰ তালি টপলা লৈ কইনাৰ বস্তু লৈ পেলাই। আৰু এইফালে কইনা দৰাৰ মাক আৰু কইনাৰ মাক এনেকৈ কিবা শৰাই এক্সচেঞ্জ কৰে, কিবা নিয়ম থাকে সেইটো। আৰু এইফালে কইনাৰ মাকে আদৰিলে দৰা ঘৰক, এইফালে কইনা ওলাই আহিল। কইনাক বিৰাট ধুনীয়া লগা হৈছিল। আৰু সিন্দুৰ পিন্ধাৰ পিছত না বিৰাট ধুনীয়া লগা হৈ যায় কইনা, নাজানো কিয়। এইফালে সিন্দুৰ পিন্ধালে, এইফালে সোণা গহনা পিন্ধালে, বহুত কিবা কিবি কৰিল, নিয়ম থাকে ন। মই এইফালে ভিডিঅ' কৰা নহ'ল কাৰণ মোৰ গাটো বহুত বেছি উইক হৈ আছে, মানে গম পায়। আৰু এয়া মই চাহ তাহ খালোঁ। তো এয়াই আছিল ভিডিঅ', নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আৰু এইফালে খুচি কৰি আছে ডেন্স। তো এতিয়ালৈকে এইখিনিয়ে, বাই বাই।